মিউজিক ফেষ্টিভেল আপুনি বা মই হয়তো বহু দেখিছোঁ বা চাবলৈ গৈছোঁ, কিন্তু সুদৃশ্য চাহবাগানৰ মাজত সুউচ্চ হিমালয়ৰ বৰফ থকা শৃংগৰ তলত কেম্পত থাকি যদি দুদিন দুনিশা সংগীতৰ লগতে আন বহুবোৰ মাধ্যমেৰে নিজক পাহৰাই পেলাব পাৰি, সেয়াই হৈছে ফোকটি ফেষ্টিভেল। বিশ্বনাথ চাৰিয়ালিৰ পৰা 12 কিলোমিটাৰ উত্তৰে অৰুণাচলৰ হাতিপতি গাঁৱত অৱস্থিত হাতিপতি ক্ষুদ্ৰ চাহ বাগিচাত প্ৰতি বছৰে নৱেম্বৰৰ শেষৰটো শনি আৰু দেওবাৰে অনুষ্ঠিত হৈ আহিছে এই ফোকটি ফেষ্টিভেল। হাতিপতি গাঁৱৰ বাসিন্দাসকলক লগত লৈ অনুষ্ঠিত কৰা হয় এই ফোকটি ফেষ্টিভেল, য'ত চেষ্টা কৰা হয় চহৰৰ যান্ত্ৰিকতাৰ পৰা আহিবলগীয়া পৰ্যটকসকলক 2টা দিনৰ বাবে আন এক পৃথিৱীলৈ লৈ যাবলৈ চেষ্টা কৰা হয়। চাহবাগানৰ মাজত মলয়া বতাহৰ মাজে মাজে সন্ধিয়া কাষৰীয়া বাগানৰ শ্ৰমিকৰ গাঁৱৰ পৰা ভাহি অহা মাদলৰ শব্দৰ মাদকতাই ফোকটি ফেষ্টিভেললৈ আনি দিয়ে আন এক পৰিচয়। অসমৰ চাহ 200 বছৰীয়া হ'ল আমাৰ অসমৰ চাহ। অসমৰ সকলোৰে অসমৰ চাহক লৈ আৱেগটো ঠিকেই আছে, কিন্তু অসমৰ চাহৰ অসমত নাই কোনো সংস্কৃতি। তাকে বিচাৰি যেন এই ফোকটি ফেষ্টিভেল। দুশ বছৰীয়া অসমৰ চাহৰ ইতিহাসৰ লগত ৰজিতা খুৱাই এই ফোকটি ফেষ্টিভেলতেই আয়োজন কৰা হয় এক সচিত্ৰ অসমৰ চাহৰ বুৰঞ্জী, যাক উদ্বোধন কৰে প্ৰখ্যাত শিল্পী জয় বৰুৱাই। মুম্বাইৰ সদাব্যস্ততাৰ মাজত থকা জয় বৰুৱাই 3টাকৈ দিন এই ফোকটি ফেষ্টিভেলত থাকি উপভোগ কৰাই নহয়, বাগানৰ মাজত জুইৰ আমেজৰ মাজত গীটাৰখন তুলি লৈ ইটোৰ পাছত সিটো গানেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। অকল গানেই নহয়, হাতিপতি গাঁৱৰ ওচৰে পাজৰে থকা পাভৈ আৰু মিজিকা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰাগজ্যোতিকপুৰ প্ৰফেচৰ এষ্ট্ৰন মাৰ্চ এছ'চিয়েশ্যনে বহুৱাই 3টাকৈ টেলিস্কোপ, যাৰ দ্বাৰা সকলোৱে মহাকাশখনৰ লগতে সৌৰজগতখনো খৰচি মাৰি চাবলৈ সুবিধা পাইছিল। ঝুমুৰৰ মাটিৰে আৰম্ভ কৰা অনুষ্ঠানৰ প্ৰথমটো সন্ধিয়াৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ অৰ্ঘদ্বীপ আৰু বাটল ৰকেটছ ইণ্ডিয়া আছিল যদিও আমাৰ গাঁৱৰ ঝুমুৰ আছিল সকলোৰে প্ৰিয়। ঝুমুৰৰ পাছত আহিছিল সমুজ্জ্বল কাশ্যপৰ দ্বাৰা নিৰ্মিত কেমেলিয়া তথ্যচিত্ৰৰ প্ৰদৰ্শন, য'ত অসমৰ চাহৰ 200 বছৰীয়া ইতিহাসৰ যাত্ৰা সন্নিৱিষ্ট কৰা হৈছে। Assam alone produces more than half of India's tea production. People still wonder whether the tea plant first grew in China or in India.
ৰাস পূৰ্ণিমাৰ জোনাকৰ স্নিগ্ধতা যিমানেই আগবাঢ়িছিল আৰু তাৰ লগে লগে বাঢ়ি অহা শীতৰ প্ৰবলতাক নেওচি এফালে উমাল জুইকেইকুৰা আৰু আনহাতে অৰ্ঘদ্বীপে এটাৰ পিছত এটাকৈ গাই গৈছিল নিজে ভাল পোৱা গানবোৰ। দ্বিতীয় দিনৰ আৰম্ভণি নভবা নিচিন্তাকৈ আৰম্ভ হৈ গ'ল। খোৱাঘৰতেই যেতিয়া বাউলসকল গুৱাহাটীৰ অসম চৰকাৰৰ চাৰুকলা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যুগলবন্দী। ইয়াৰ পাছত আহিল বিখ্যাত চেফ অতুল লহকৰৰ চাহপাতৰ লগত কৰা কিছু পৰীক্ষা নিৰীক্ষা। কেঁচা চাহপাতৰ লগতে চাহপাতৰ ফুলেৰে অতুল লহকৰে একেবাৰে যাদুৰ নিচিনাকৈ তৈয়াৰ কৰি পেলাইছিল কেঁচা চাহপাতৰ চালাড। শেষ হোৱালৈকে তেওঁলোকৰ যি জীৱন ধৰা আৰু তাত যি চাহৰ যি সম্পৰ্ক লগত অন্যান্য যি ৰন্ধনপ্ৰকৰণৰ যি সম্পৰ্ক সেই বিষয়ে আমি গভীৰভাৱে চোৱাটো দৰকাৰী আছিল কাৰণে আচলতে সেই যাত্ৰাটোৰ লগত আজিও জড়িত হৈ আছোঁ আৰু সেই যাত্ৰাৰে এটা অংশ
শক্তি যি চিন্তা সেই চিন্তাই আচলতে এটা বুৰঞ্জী এদিন হ'লেও ইতিহাস সৃষ্টি কৰিব দিনৰ আহাৰৰ পাছত আৰম্ভ হৈছিল চাহবাগানৰ মাজতে কামাখ্যা আৰু কাজিৰঙাক বাদ দি অসমৰ পৰ্যটনক কিদৰে আগুৱাই লৈ যাব পাৰি তাৰ এক মুকলিমূৰীয়া আলোচনা এফালে যদি আলোচনা আনফালে চলি আছিল চাহপাতৰ ফেক্টৰী ভ্ৰমণ য'ত দেখুওৱা হৈছিল কিদৰে চাহপাতৰ পৰা চাহ প্ৰস্তুত কৰা হয় শীতৰ সেই সন্ধিয়া নামি অহাৰ লগে লগে আকাশত এৰি দিয়া হৈছিল ৰং বিৰঙৰ ফানুচ আৰু তাৰ লগে লগে বাউল বাউলৰ পিছত আহিছিল স্থানীয় গাঁওবাসীৰ দ্বাৰা প্ৰদৰ্শিত ভাওনা বালিবধ আৰু তাৰ পিছত হিৰকজ্যোতি শৰ্মাৰ অসমীয়া লোকগীতৰ বিৱৰ্তনৰ এক চমু ইতিহাসৰ কাহিনী পৰ্যটকসকলৰ কাৰণে যেন ইটোৰ পাছত সিটো মুহূৰ্ত আৰু কোনোটোকেই যেন এৰিব বিচৰা নাই নিখাৰ শীতভেদ কৰি তাৰ পাছত মঞ্চলৈ আহিছিল ৰূপম ভূঞা ৰূপমৰ কণ্ঠ যেনিবা সেই শীতৰ সেমেকা ৰাতিৰ কাৰণেহে প্ৰস্তুত কৰা হৈছিল নিজাম পথেৰে কিয়নো আহিছা বৰষা তোমাৰ মেঘানী চকু ৰূপমে মঞ্চলৈ আদৰি আনিছিল জয় বৰুৱাক আৰু তাৰ পাছৰখিনি তোমাৰ বিহৰে শিৱ জৰিল বুলি যদি তুমি ভাবিছা ভুল কৰিছা
যেখনে তেখনে নাহিবা বিনন্দ নানিবা পাতৰ খানি আহাৰে দুই হাতে নানিবা ইমগৰৰ খাৰণে পুৰাহিবা চাৰিহে কম বৰষুণ পিছল মাটি লাহে লাহে দিবা পা আজুগি নন্দ ঘৰে যাওঁৰে পিছদিনা পুৱা এখন এখনকৈ দেৰিকৈ হলেও সমবেত হৈছিল গাড়ীবোৰ সকলোৰে মনত উৎকণ্ঠা বেছিভাগৰে কাৰেলিত যোগদান কৰাৰ প্ৰথম অভিজ্ঞতা আৰম্ভ হৈছিল কাৰেলি জিনজিয়া বাগানৰ মাজেৰে অৰুণাচলৰ পাদদেশত যেতিয়া উপস্থিত হৈছিল পাহাৰৰ পৰা নামি অহা বিশাল নৈখনৰ কাষত সকলোৰে যেন পাৰ ভাঙি গৈছিল উত্তেজনাত দিকালমুখৰ গাঁওবুঢ়াৰ ঘৰত আহাৰ গ্ৰহণ কৰি গালো সম্প্ৰদায়ৰ নিভাজ আতিথ্যৰ মাজেৰে আৰম্ভ হৈছিল কাৰেলিৰ দ্বিতীয়টো খণ্ডৰ যাত্ৰা যাৰ ফ্লেগ অফ কৰিছিল স্বয়ং গাঁওবুঢ়াই তাৰ পিছত বিহালী অৰণ্যৰ মাজেৰে আকৌ এবাৰ অসমলৈ ঘূৰি আহি যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ পাই হাতীপতি অভিমুখে আহি আছিল সকলোৱে উপলব্ধি কৰিছিল যে অসমত কাজিৰঙা আৰু কামাখ্যাৰ বাহিৰেও পৰ্যটক আহিব পাৰে আৰু অসমৰ চাহ আৰু প্ৰকৃতি হ'ব পাৰে ইয়াৰ অভিকেন্দ্ৰ